স্মিতা কি হল মন চন মাৰি আছা যে গংগে মোৰ কৰবাত ফুৰিবলৈ যাবলৈ মন গৈছে ইমান দিন হল ফুৰিবলৈ যোৱা নাই বেটা হোৱাৰে পৰা মই ফুৰিবলৈ পোৱা নাই একদম আজি মন চন একেবাৰে ভাল নহয় মোক কৰবাত ফুৰিবলৈ লৈ যোৱা না তোমাক ক'ত ফুৰিবলৈ যাম বাৰু লৈ যোৱা আৰু এটা ধুনীয়া জেগালৈ মই নাজানো ক'ত নিয়া ঠিক আছে অৰুণাচল ফালে যাওঁ নহ'লে বহুত ভাল লাগিব যোৱা ৰেডি হৈ ল'বাগে আৰু বেটাকো ৰেডি কৰি ল'বা ঠিক আছে কিমান দিনৰ মূৰত মোক ফুৰাবলৈ লৈ যাব ইমান ভাল লাগিব নহয় একদম মোৰ আকৌ ফুৰি মেলি খুব ভাল লাগে এই বেটাৰ পৰাহে আজিকালি ওলাই যাব নোৱাৰোঁ নহ'লে কিমান ফুৰিবলৈ যোৱা হয় আজি খুব ভাল লাগিব এনেকুৱা এসোপা বস্তু খাম নহয় ৰেষ্টুৰেণ্টত সোমাই যাওঁ ৰেডি হৈ ল'বগৈ সোনকালে আই ঐ দেহি ইমান ধুনীয়াকৈ খেলি আছে বেটাই উঠাবকে একদম মৰম লাগিছে দেই আহা বেটা আমি ফুৰিবলৈ যাওঁ ঐ স্মিতা বেটাৰ লগত যে তুমি ইমান ওখ চেণ্ডেলযোৰ পিন্ধি লৈছা আৰু দেখিবলৈ যে একদম মোতকৈ বহুত ওখ নিচিনা লাগিছে মানুহে কি বুলি ভাবিব বাৰু আই কি গাঁৱলীয়াৰ দৰে কথা কৈছা আজিকালি সকলোৱে পিন্ধে হিলছ আৰু তুমিতো জানাই দেখোন মই বাহিৰত গ'লে হিলছ পিন্ধি যাওঁ বুলি আজিনো তুমি নতুনকৈ কি আৰম্ভ কৰি দিছা নহয় তুমি বেটাৰ লগত কষ্ট পাবা বুলিহে কৈছোঁ তুমি যদি কমফৰ্টেবল আছা মোৰ ক'বলগীয়া নাই ব'লা ব'লা সোনকালে ব'লা ব'লা ইয়াত লেকচাৰ মাৰি থাকিলে নহ'ব ৰ'বা বেলেগ এটা ষ্টাইল দিওঁ হ'ব ইমানকৈ ফটো নামাৰে চেহেৰা বেয়া হৈ যাব কি মানে তুমি গাঁৱলীয়াৰ নিচিনা স্বভাৱ কৰি আছা ভালকৈ কেইখনমান ফটো উঠাই দিব নোৱাৰা নেকি এবাৰহে আহিছোঁ ইয়ালৈ সেইকাৰণেহে ইমানকৈ ফটো উঠাইছোঁ বেছি কৰা একদম হ'ব দিয়া নালাগে আৰে মই ফটো মাৰাৰ কাৰণে বেয়া পোৱা নাই নহয় এইটো জেগাতে ইমানকৈ নামাৰিবা বুলিহে কৈছোঁ বেলেগ এটা জেগাত যাওঁ ব'লা সেই শিল বালি ফালে মাৰিবা নদী ফালে ঠিক আছে ব'লা কোনো ৰকম বাচিলোঁ দেই কথাটো সলাই দিয়াৰ কাৰণে এটা কাম কৰিব লাগিছিলে তুমি বেগত ভৰাই আৰু দুযোৰমান শাৰী লৈ আহিব লাগিছিলে তেতিয়া একদম কাপোৰ সলাই একদম ফটো মাৰিব পাৰিলা হয় তুমি কথাটো ঠিকেই কৈছা ঠাট্টা কৰিলেও বুজি নাপায় হৌ কি হ'ল ভুৰ ভৰাই আছা যে ব'লা আকৌ ব'লা ঐ স্মিতা মই কি কেমেৰামেন হ'বলৈহে আহিছিলোঁ নেকি ফুৰিবলৈ তুমি যে অকল মোক ফটো মৰাই আছা মোক হ'লে ফটো উঠাই নিদিয়া বেটাৰ লগত আই মানুহজনে কেনেকৈ কথা কৈছে তোমাৰ লগত চেলফি উঠিমেই দেখোন মই কিবা কেমেৰাত ফটো মাৰিব জানো নেকি সেই নদীখনৰ ফালে যাওঁ ব'লা তাত ফটো মাৰি মই আৰু কেমেৰামেনহে হ'লোগৈ আৰু ইমান ধুনীয়া লাগিছে পানীবোৰ মা অলপতে পৰোঁ ইমান পিছল শিলবোৰ এনেই আহি পালোঁ হেৰি শুনিছানে এইফালে আহচোন শিলবোৰ ইমান পিছল আছে বেটাক ধৰি দিয়াহি তোমাকনো কোনে সেইফালে যাব দিছিলে ৰ'বা গৈছোঁ বেটাক ধৰাহি পৰিলোঁ জলদি ধৰাহি ঐ কি হ'ল ঐ স্মিতা মই একদম যাব পৰা নাই শিলবোৰ একদম পিছল তুমি যেনে তেনে বেটাক ধৰি থাকা বেটাই মোৰ হাতৰ পৰা এৰ খালে ধৰি এতিয়া উটুৱালৈ যাব জলদি ধৰাহি বেটা স্মিতা ধৰা বচোৱা বেটাক বচোৱা বেটা কি হৈ গ'লে বোলা হে প্ৰভু বেটাক বচোৱা এতিয়া বেটা মই কাক লৈ জীয়াই থাকিম ৰ'বা স্মিতা তুমি কান্দি নাথাকিবা মই বেটাক এতিয়া লৈ আহিমগৈ ৰ'বা ময়ো যাওঁ তুমি নালাগে মই সাঁতুৰিব জানো কোন হয় এইটো মানুহ কিবা বিপদত পৰিছে চাগে উঠা ইয়াক পানীৰ পৰা উলিয়াব লাগিব ধৰ ক'ৰ পৰা আহিছিলে জানো ক'ত আছো মই এওঁ ক'ত গ'ল আৰু বেটা ক'ত গ'ল अरे बहन उठ गया क्या ক'ত আছো মই तुम असमीस हो क्या हाँ कौन हो ना तुम कहाँ से आए हो ना हमें तो नदी के पार में मिला ना तुमको तुम बेहोश हो गया था ना इसलिए उठा के लाया तुमको মোৰ হাজবেণ্ড মোৰ বেটা ক'ত আছে वो तो हमको मालूम नहीं है ना हमको तो तुम्हें मिला इसलिए तुमको ही उठा के लाया उठ गया क्या ये लड़की जो है ना उठ गया लेकिन वो तो आसामीस लड़की है ना
तुम आसामीस में बात करो। हाँ हाँ ठीक है तुम যাও। ঐ বন্তি ভাল লাগিছে না এতিয়া গাটো? অঁ আপোনালোকে কোন হয় বাৰু? আমি ইয়াতে তাকে, এইটোৱে আমাৰ ঘৰ হয়। ক'ৰ পৰা আহিছে ন বন্তি? মই মানে শদিয়াৰ পৰা আহিছোঁ। ओह सदिया से है ना, हम तो वहाँ पे जाते ही रहते हैं। वहाँ पे तो मेरा बहन भी है, रिश्तेदार भी है। तुम्हारा नाम क्या है? मोर नाम स्मिता। ইয়াতে কি ফুৰিবলৈ আহিছিলে নেকি? আৰু কি হৈ গ'ল মানে? কেনেকা বেহুচ হ'ল বন্তি? মই মোৰ হাজবেণ্ড আৰু মোৰ বেটাৰ লগত ফুৰিবলৈ আহিছিলোঁ। তাৰ পাছত আমি ফটো মাৰি পানীৰ ফালে গৈছিলোঁ। নদীৰ কাষত ফটো মাৰো বুলি যাওঁতে মই পিছলি পৰিলোঁ আৰু বেটা পানীত উঠি গ'ল। আৰু মোৰ হাজবেণ্ডে বেটাক বিচাৰি পানীত সাঁতুৰি গ'ল। এতিয়ালৈকে ঘূৰি নাহিলে। मत रो बंटी, सब ठीक हो जाएगा। तुम्हारा हस्बैंड और बेटा भी मिल जाएगा। हम लोग जाके तुमको वहाँ पे छोड़ देगा, ठीक है? और कौन कौन है तुम्हारा घर में ना? শাহু শহুৰ মই আৰু মোৰ হাজবেণ্ড আৰু বেটা আছিলোঁ। মা দেউতা ভণ্টিহঁতৰ ঘৰত ফুৰিবলৈ গৈছিলে। লা মা দেউতাটোৱে বিচাৰি আছে চাগে। চিন্তা मत करो, हम लोग तुमको लेके तुम्हारा घर जाएगा और सबको मिला देगा, ठीक है? चलो कुछ खा लेते हैं। मैं भी कुछ नहीं खाया है सुबह से। आज तो मैं काम में भी नहीं गया। तुम कब उठेगा बोल के। चलो उठो, फ्रेश होके आओ, हम खाना निकालेगा। नहीं मोर एको खाब मन नहीं, आपनालोके खाई लो। अरे बंटी क्यों ऐसा बोलता है? तुम तो कल से कुछ नहीं खाया ना, अभी भी नहीं खाएगा तो तुम कमजोर पड़ जाएगा। तुमको तो हेल्दी रहना है ना, तुम्हारा बेटा भी है। चलो उठो, कुछ खा लेते हैं। हम लोग जाएगा ना तुम्हारा घर, क्यों चिंता करता है? हस्बैंड को भी मिला देगा, ठीक है? बाथरूम कहाँ है? चलो हम ले जाएगा तुमको बाथरूम में। अरे बंटी मत रोना इतना, तुम तो अब स्ट्रांग होना है ना। ऐसे रो के तो तुम कमजोर हो जाएगा ना। सबका जिंदगी में आता है ना दुख से तो स्ट्रांग होके सामना करना पड़ेगा ना। भगवान सब ठीक कर देगा, ठीक है? वो तो सब देख रहा है ना। अब चलो खाना वाना खा के तुमका घर ले जाएगा, ठीक है? हाँ ठीक है। खंटे সকলো শেষ হৈ গ'ল। ক'তবা আছে বেটাই, ক'তবা আছে এওঁ, ক'তবা আছে। কেনেকৈ থাকিম মই? ভবাই নাছিলোঁ খন্তে সকলো শেষ হৈ যাব বুলি। মাহঁতক গৈ কি উত্তৰ দিম মই? ভণ্টি বল যাম আৰু। ये क्यों कांदिसे इमान के? घर जा रहा है ना, सबको मिलेगा भी। इतना मत रो, भगवान सब ठीक कर देगा। हाँ चलो जाएगा, हम गाड़ी निकालेगा अभी। मैं तुमको घर का चाबी दिया है क्या? नहीं मेरे पास नहीं है। अरे हम कहाँ रख दिया? रुको हम देख लेगा, चेक करना पड़ेगा। बंटी তোৰ নামটো কি আছে? ओ मोर नाम स्मिता। ओ हाँ चलो जा मारो। मिल गया क्या? हाँ मिल गया, चलो। फ्रेंड्स केनेका আছে আপোনালোকে? ভাল আছে ना? देख रहे हैं ना बंटी का कितना दुख है फ्रेंड्स। आप लोग बंटी के लिए प्रे कर दो, इसका बेबी और इसका हस्बैंड जो है ना उसको मिलने के लिए। फ्रेंड्स हम लोग जा रहा है, बंटी का घर ले जाएगा और फिर वापस आ जाएगा हम लोग। বন্ধুসকল মোৰ হাজবেণ্ড আৰু বেটাক কৰবাত দেখিলে মোক জনাবচোন।